দিনটোৰ ৰাজনৈতিক ব্যস্ততাৰ মাজতে আজি মুক্তিপ্ৰাপ্ত ৱাইড এংগল অসম আন্দোলনৰ পটভূমিত নিৰ্মিত এখন ছবি। ৮০ৰ পৰা ৮৩ৰ ভিতৰত যিবোৰ ঘটনা ঘটিছিল, আন্দোলন, ধৰ্ণা, তেল অৱৰোধ আদি লৈ লগতে এজন ফটো সাংবাদিকৰ ত্যাগ এইখন চিনেমাত পৰিস্ফুট হৈ উঠিছে। গতিকে এইখন চিনেমাৰ জৰিয়তে আমি দেশপ্ৰেমৰ বহু কথা, অসম আন্দোলনৰ সেই ইতিহাসৰ কথাবোৰ আমি স্মৰণ কৰিব পাৰোঁ। আৰু বিশেষকৈ মই মোৰ একমাত্ৰ কন্যা ধ্যানী মোহনেও ইয়াত অভিনয় কৰিছে। আজি মৰাণত শুভমুক্তি হোৱা মুহূৰ্ততে মোৰ পৰিয়ালবৰ্গ সকলো বন্ধু বান্ধৱী লৈ এই চিনেমাখন খন্তেক উপভোগ কৰিলোঁ। মই ভাবিছোঁ অসমৰ ৰাইজে এখন আদৰি ল'ব। খন্তেকৰ কাৰণে হ'লেও এখন দেখা দিলে বা অকণমান উপভোগ কৰিলে আমি বহুখিনি কথা জানিব পাৰিম অসম আন্দোলনৰ সেই তেজে ধোৱা ইতিহাসৰ কথা আৰু সমসাময়িক পৰিস্থিতিত ইয়াক কেনেকৈ মূল্যাংকন কৰিব পৰা যায় এই কথাখিনিও ইয়াতে হুবহু প্ৰকাশ পাইছে। অসমীয়া জাতি গঠনৰ এনেকুৱা দুৰ্যোগ্য মুহূৰ্তবোৰ প্ৰকাশ কৰি সুন্দৰকৈ উলিয়াইছে তপন দাসৰ অভিনয়। আমি জানো এজন স্বনামধন্য অভিনেতা, বহুকেইজন অভিনেতা অভিনেত্ৰী, জুবিন গাৰ্গৰ কণ্ঠৰ, গতিকে সকলোকে পৰিয়ালৰ সকলোৱে চাবপৰীয়া এখন নাট। ৰোমাঞ্চ আছে, দেশপ্ৰেম আছে, কাহিনী আছে, ত্যাগ আছে। মই ভাবিছোঁ এইখন ছবি জনপ্ৰিয়তা অৰ্জন কৰিব। মোৰ ছোৱালী প্ৰথম এইখন বোলছবিত অভিনয় কৰিছে, কিন্তু তাই কোনো ধৰণৰ কোচিং বা স্কুলত নাম লগাই ডেন্স স্কুল বা মিউজিক স্কুলত ক'তো লোৱা নাই, কিন্তু তাই সৰুৰ পৰাই বিহু নাচ চিহু নাচ কৰাৰ অভ্যাস আছিল। কেতিয়াবা টিভিৰ সন্মুখতে নচা দেখোঁ মোবাইল লৈয়ে, সেইভাগেই আজি চিনেমা জগতত প্ৰথম পদক্ষেপ দিছে। মই সঁচাকৈ পিতৃ হিচাপে গৌৰৱান্বিত।